যদি আপোনালোকে ভগৱানক বিলিভ নকৰে তেতিয়াহ'লে ভিডিঅ'টো এতিয়া স্কিপ কৰি দিয়ক, আৰু যদি কৰে তেতিয়াহ'লে ৱেইট কৰিব, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাওক, কাৰণ আপোনালোকে এটা আচৰিত ঘটনা দেখিব। আৰু লগতে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে কমেণ্ট ছেকশ্যনত ওম নম গণেশায় বুলি নিশ্চয় লিখিব, কাৰণ হোজাই জিলাত এটা আচৰিত ঘটনা সংঘটিত হৈছে। এটা আহঁত গছত গণেশৰ যিটো ছবি, মানে গণেশৰ যিটো মূৰ্তি বুলি ক'ব পাৰি, সেই গণেশৰ ছবি থকা কেইবাটাও ছবি আহঁত গছত ওলাইছে। আৰু স্থানীয় মানুহে বৰ্তমান সেৱা কৰি আছে, তেখেতে বহুত নিয়মাৱলী তাত বান্ধি দিছে। মই সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'টোত, গতিকে ভিডিঅ'টো স্কিপ নকৰিব ফ্ৰেণ্ডছ। আপোনালোকে প্লিজ প্ৰথমতে ভিডিঅ'টো তলত কমেণ্ট ছেকশ্যনত ওম নম গণেশায় বুলি লিখিব। আৰু আজি মই তাত গৈ কি দেখিছোঁ, হোজাইত দক্ষিণ গোলাঘাট বস্তিৰ 8 নম্বৰ ৱাৰ্ডত মই যেতিয়া গৈছোঁ, আৰু তাৰ স্থানীয় মানুহ কি কৈছে সকলোবোৰ ডিটেইলছ আপোনালোকক শ্বেয়াৰ কৰিছোঁ। বলক। गणपतये नमो नमः श्री सिद्धि विनायक नमो नमः। ओम गणपतये नमो नमः श्री सिद्धि विनायक नमो नमः अष्ट विनायक नमो नमः मंगलमूर्ति। এটা আজকে কতদিন থেকে এটা আপনার ধরেন মঙ্গলবার তো ধরেন 10-12 দিন আপোনালোকে 10 দিন আগত কৈছে এই আহঁত গছৰ চাৰিওপিনে জংঘলেৰে আৱৰি আছিলে, কিন্তু হঠাৎ যেতিয়া জংঘলটো চাফা কৰি আছিলে, হঠাৎ এজন মানুহে দেখিছে যে তাত গণেশৰ যিটো ছবি, সেই ছবিটো হঠাৎ দেখিছে। শনিবার 8 দিন, আজকে ধরেন মঙ্গলবার 3 দিন। আচ্ছা, এটা মানে কি হঠাৎই এরকম দেখছেন না এর আগে? না জঙ্গল আচ্ছা হইলো তো কেউ এটা খেয়াল করেন না, পরে এটা আর কি কেউ নজর একটা পড়লো আর কি, সে জানাইবার পরে সবাই এটা সামনে আইসে আর কি সাফা করা হইলো। তো ফ্ৰেণ্ডছ, মই আছোঁ আজি গোলাঘাটীয়া বস্তিত, দক্ষিণ গোলাঘাটীয়া বস্তিত। আপোনালোকে দেখি আছে আমাৰ বটেশ্বৰ গণপতি ধাম বুলি ইয়াত লিখিছে তেওঁলোকে, স্থান গোলাঘাটীয়া বস্তি হোজাই 8 নম্বৰ ৱাৰ্ড। শুধু একটা না, হ্যাঁ আরো কয়েকটা আছে না, ওই যে পিছনে একটা আছে না, ছোট ছোট একবার মালা আছে। আচ্ছা আচ্ছা আচ্ছা, ছোট। আচ্ছা আচ্ছা, একটু দেখাই দিবেন নাকি? আচ্ছা, তো আপোনালোকে এয়া দেখি আছে চাওক, এটা গছত কেইবাটাও গণেশ দেৱতাৰ মূৰ্তি ওলাইছে। এয়া আপোনালোকে লক্ষ্য কৰিলে গম পাব। আৰু স্থানীয় মানুহে যিহেতু আপোনালোকে ইয়াৰ আগতো হয়তো কেইবাটাও ভিডিঅ' দেখিছে, এইখিনিত পূৰা জংঘল আছিলে, মানে এইটো পূৰা জংঘলেৰে আৱৰি আছিলে। গতিকে আজিৰ পৰা 10 দিনমান পূৰ্বে তেওঁলোকে জংঘল চাফা কৰাৰ পিছত হঠাৎ তেওঁলোকে এই গণেশ দেৱতাৰ মূৰ্তিটো তেওঁলোকে দেখিছে, গছৰ পৰা ওলাইছে ডাইৰেক্ট, দেখিছে নহয় আপোনালোকে। আৰু অকল এটা নহয়, ইয়াত কেইবাটাও গণেশ দেৱতাৰ মূৰ্তি আপোনালোকে অনুভৱ কৰিব পাৰিব। আপোনালোকে যোনে য'ৰ পৰা চাইছে প্লিজ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এড্ৰেছটো, গোটেই এড্ৰেছটো মই ডিটেইলছ আপোনালোকক দি আছোঁ। আচ্ছা, নমস্কাৰ দাদা। আচ্ছা, ইয়াৰ এড্ৰেছটো যদি কোনোবা বাহিৰৰ মানুহ যদি ইয়াত আহিব বিচাৰে তেতিয়াহ'লে এড্ৰেছটো এবাৰ কৈ দিব নেকি? দক্ষিণ গোলাঘাট বস্তি ৱাৰ্ড নম্বৰ 8। ৱাৰ্ড নম্বৰ 8 দক্ষিণ গোলাঘাট বস্তি। আচ্ছা, মোটামুটি আজি ধৰক 8-10 দিনমান হৈছে দেখা। ইয়াৰ আগতে এইটো জংঘলেৰে আৱৰি আছিল, মানে দেখি আছে বেনাৰ তেখেতে বনাইছে বটেশ্বৰ গণপতি ধাম বুলি, আৰু কিছুমান নিয়মাৱলী দিয়া হৈ আছে চাওক। আপোনালোকে এইটো অলপ মানি চলিব। गणपतये नमो नमः श्री सिद्धि विनायक नमो नमः। ओम